নিজে নাই আমি কৈছো আফসোস সংগঠনৰ আফসোস বহুত কমি আছে ডিফেন্স বড়োটো এই জায়গাত নাই না আমি ডিফেন্স বড়ো এই জায়গাত আছে বুলি কৈ আছো আমি কৈছো আফসোস সংগঠন ইয়াত দিনবোৰ আছে তদন্ত হ'ব তদন্ত হলে ওলাব এটা তদন্ত হ'ব এইটো আমি ডিমান্ড কৰিছো স্যার 100 ভয় করে নিয়ে 100 ভয় করে নিয়ে আমার হাতত ল এণ্ড অৰ্ডাৰ নাই বুজি পায় আমাৰ হাতত ল এণ্ড অৰ্ডাৰ নাই আমাৰ হাতত তেনেকুৱা পাৱাৰ নাই আমি চৰকাৰক জনাব লাগে ডিমান্ড কৰিব লাগে আমি ডিমান্ড কৰিছোঁ মুঠতে তদন্ত হ'ব লাগে কেছটো অলৰেডি ৰেজিষ্টাৰ এফচু ইনভলভ আছে কেছটো অলৰেডি ৰেজিষ্টাৰ কিন্তু তদন্তৰ কাৰণে আমি কৈছোঁ আপোনাৰ হাতত কোৰ্ট আপোনাক ট্ৰেন্সফাৰ কৰা নাই না দিছে পুলিচ পাৱাৰ আপোনাক দিছে আমাক দিছে তো কাৰ ওচৰত আমি যাব লাগে ল এণ্ড অৰ্ডাৰ আমি কৈছোঁ তদন্ত হওক বাছ আমাৰ প্ৰথম ৰাস্তাটো হৈ আন্ধেৰী ঘাট ডিমাকুচি ৰাস্তাটো আমি উদ্বোধন কৰিছোঁ আছাম মালা ইয়াৰ পিছত আমাৰ বহিপাৰা বগামাটি বাঙালিপাৰা ৰাস্তা আমি উদ্বোধন কৰিছোঁ ইয়াৰ পিছত কামৰূপ গড়েশ্বৰ চক গড়েশ্বৰ কলেজ কিন্তু ইয়াৰ পিছত আকৌ আমাৰ ডাককুছিৰ পৰা তাৰমানে কামৰূপ কিন্তু ডাককুছিৰ পৰা চলপৰীয়া ৰাস্তা যিটো আমি উদ্বোধন কৰি আছাম মালাৰ ভিতৰত আমাৰ ব্ৰিটিছ অঞ্চলত 6টা ৰাস্তা আছে 6টা ৰাস্তাৰ ভিতৰত 4টাটো আমি আজি উদ্বোধন কৰিম বা কৰি আছোঁ আমি বাকী 2টা আছে এইটো আমি নেক্সট পৰ্যায়ত মুঠতে আমি ধন্যবাদ দিব লাগিব 25-26ত আমাৰ ব্ৰিটিছ অঞ্চলত আমি 6টা অসম মালাৰ আণ্ডাৰত আমি ৰাস্তা পাবলৈ সক্ষম হৈছে আমি চিএম ছাৰক আমি ধন্যবাদ দিছোঁ আকৌ আমি নেক্সট ইয়াৰত 26-27ত অসম মালাত আৰু আমাৰ বহুত ৰাস্তা আছে এনেকুৱা বনাব দলঙো আছে সেইটো আমি আৰু সেইফালে আমি আজি এই ৰৌতা ওচৰত আমাৰ কি কয় লালপুৰ চেক ফাৰ্মৰ আমি নতুন আমি 171 crore আমি স্পৰ্টছৰ আমি স্পৰ্টছ একাডেমি ফাউণ্ডেশ্যন কৰিব পাৰিছোঁ তো আমাৰ বহুত আছে মুঠতে আমি 2 মাহ মাত্ৰ আছে বহুত কাম কৰিম কারণ পুঠিমারি নদীর দলংটো কি হ'ব পুঠিমারি এইটো অলপ আগত কৈছোঁ মই পুঠিমাৰি দলঙৰ যিটো পইচা সেইটো ৱাৰ্ল্ড বেংকৰ এই অসমমালা ৰাস্তাত ইনক্লুড হোৱা নাই সেইটো বেলেগ হৈ যাব অলৰেডি চেংচন আজি সংবাদমেলত জলেন দৈমাৰী কেইবাটাও আপোনাৰ বিৰুদ্ধে বিস্ফোৰক তথ্য জলেন মই চিনি নাপাই মই দেখাও লাগে আপোনাৰ দিনত বোলে যোৱা মদৰ আড্ডা চলিছে মই চিনি পালে কিবা একটা ক'লে হৈ যায় চিনি নাপাই দেখাও পাওঁ নাজানোই মই কোন জলেন বসুন দেই ইউপিপিএলৰ দিনত যেনেকুৱা ইউপিপিএলে ভাবি আছে এইবিলাক পইচা নিজৰ পকেটৰ পইচা বুলি ভাবি আছে সেইকাৰণে এইবিলাক ৰাস্তা বনোৱা নাই কিন্তু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পইচা আপোনাক দিছে ৰাস্তা বনাবৰ কাৰণে এইবিলাক বনাব লাগিছিল কিন্তু ইহঁতে ভাবিছিল এই পইচাটো নিজৰ পকেটৰ পইচা সেইকাৰণে বনোৱা দেই কৈছে ইউজি ব্ৰহ্ম আণ্ডাৰগ্ৰাউণ্ড হয় ই কেনেকৈ কাম কৰে আপুনি ধৰিবই নোৱাৰিব বস্তুটো এইটোৱে কৈছোঁ মই কি হয় আণ্ডাৰগ্ৰাউণ্ড আপুনি ধৰিব নোৱাৰিব আপুনি প্ৰমাণ দিব নোৱাৰে নাই কিন্তু মই কৈছে ইয়াত ইউজি ব্ৰহ্মৰ ইনষ্টিটিউশ্যন থাকিব লাগে এনেকুৱাই কাম কৰে তাৰপিছত এইটো কোন হয় এইটো জিনজিয়ে কোন হয় 26 নিৰ্বাচন বিজেপিৰ লগত মিত্ৰ কথা জিনজি মানে কি এইটো ইউজি ব্ৰহ্ম জানে মই নাজানো